নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ সকলোকে মই মোৰ ইউটিউব চেনেললৈ। এইটো মোৰ নতুন ইউটিউব চেনেল। আজি ব্লগটো আৰম্ভ কৰিব ওলাইছোঁ। আজি পথাৰৰ মাজত দেখিছেই, আজি যিহেতুকে পানী বাঢ়িছে এতিয়া এইখিনি সময়ত, তো লোকেল মাছ খাবৰ কাৰণে খুব সুন্দৰ এটা প্ৰচেছ বুলি ক'ব লাগিব। কাৰণ এইখিনি সময়ত কি হয়, লোকেল মাছ খাবলৈ হ'লে আমি এই পথাৰৰ মাজত কিছুমান এনেকুৱা পানীৰ কিছুমান খলি থাকে, খলি মানে ধৰক ৰাস্তা, তাত কি হয় আমি যদি তাত জাল পাতোঁ, পাতা জাল থাকে, সেই জালখিনি যদি আমি পাতোঁ তেনেহ'লে আমি তাত খুব সুন্দৰভাৱে খুব কম পৰিমাণে হ'লেও এজন দুজনৰ জোখাৰে আমি লোকেল মাছ যিটো নেকি খুবেই তৃপ্তিদায়ক হয়, তো সেইটো আমি খাব পাৰোঁ। তো আজি ব্লগটো আমি সেইটো লৈ পেলাই আৰম্ভ কৰিছোঁ। এতিয়া দেখিছে চাৰিওফালে পথাৰ আৰু তাৰ মাজতে পানী আছে, পানীৰ মাজত এনেকুৱা কিছুমান গলি আছে য'ত নেকি আমি জাল খোবাও পাতিব পাৰোঁ। তো সেইখিনিকে দেখাব বিচাৰিছোঁ। চাওকচোন, আজি জাল পাতিব আহিছোঁ সন্ধিয়া সময়, এতিয়া প্ৰায় সন্ধিয়া হওঁ এইখিনি সময়তে আমি জালখন পাতিম। কাইলৈ ৰাতিপুৱা দেখাম আপোনালোকক মাছ লাগে নে নালাগে, আপোনালোকে চাই থাকিব, চাওক ভিডিঅ'টো। তো বন্ধুসকল, অৱশেষত আমি আমাৰ গন্তব্যস্থান আমি পালোগৈ। নদীৰ অৱস্থা চাওক, এয়া আহি পাই এটা আলিত ৰখিছোঁহি। এয়া পানী, আমি সেই পানীখিনিলৈ যাম, তাত আমি জাল পাতিব লাগিব। আৰু জাল পতাৰ পিছত কেনেকৈ পাতিম, কাইলৈ কি হয় কি পাওঁ নাপাওঁ, কাইলৈ গোটেইখিনি আপোনালোকক দেখাম। ৰাতিপুৱাই আমি চাবলৈ আহিম। মোৰ লগত আছে মোৰ পেহা, তেখেতে জাল পাতিব, মই লগত আছোঁ। তেখেতে জালখন ৰেডি কৰিছে, এয়া চাওক চবফালে গাঁৱৰ পৰিৱেশ। তো আজি জাল পাতি মাছ খাম, চাই থাকক ভিডিঅ'টো। পানী বহুত দ নেকি পেহা? দ আছে ন? জোকো আছে, এই জোকলৈ ভয় লাগে কিন্তু, বা যিয়ে নহওক আৰু। কেইখন, দুখন জাল? আচ্ছা আচ্ছা, সেইফালে ন? তো মোনাটো ইয়াতে থাক। এইডাল বাৰী এডাল লৈ লৈছে, মানে কি জালখনত কেতিয়াবা কি হয় সাপ ওলাই, তো সেইকাৰণে তাত বাৰী এডাল প্ৰয়োজন হয়। চ' এইডাল বাৰীডাল মোকে ল'ব দিছে, মই লৈ লৈছোঁ। আগত পেহা, মই পিছে গৈ আছোঁ। মই আছোঁ পানীৰ মাজত, মোকে চাই থাকক। প্ৰথম ভিডিঅ' হয় এইটো মোৰ ব্লগিং চেনেলত। চ' ভিডিঅ'টো চাই কেনেকুৱা পাই আছে কমেণ্ট কৰিব। আৰু লগতে যদি চেনেলটো প্ৰথমবাৰৰ কাৰণে আহি আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু এনেকুৱা ধৰণৰ বিশেষ ব্লগিং ভিডিঅ' আপোনালোকৰ মাজত দি থাকিম। এই জালখন কি হয়, আমি ইয়াত বান্ধি থোৱা যায়, মানে কেতিয়া কি হয় মাছে টানি নিব নোৱাৰে, তেতিয়া বান্ধি লোৱা হৈছে। এই এনেকুৱা ধৰণৰ বনডালত আমি বান্ধি দিছোঁ, দেখাই খুব সুন্দৰকৈ। দুটা গলি দ, প্ৰায় আপোনালোকে যদি চাই মোৰ হাফ পেণ্টটো মানে আঁঠুলৈকে ভিজি আছে চব, এইটো মোৰ আঁঠুলৈকে ভিজি দ আছে মুঠতে। ছাইডত ধান, কাইলৈ ৰাতিপুৱা আমি আপোনালোকক ভিডিঅ'টো আকৌ দেখাম। কাইলৈ ৰাতিপুৱা পেহা কেইটা বজাত আহিবি কাইলৈ? 5টা-6টাত। কাইলৈ ময়ো আহিম, আমাৰ দৰ্শকসকলক দেখাম মাছ কি লাগে নালাগে। মাছে লগা নাই বুলি দেখাই কি লাভ হ'ব বুলি কৈছে। জালখন কি জোত লাগি আছে নেকি? মই মানুহটো অকণমান ওখ কাৰণে মোৰ ইমান হেৰি হোৱা নাই, পেহা পূৰা মানে হেৰি হৈছে, তিতা গৈছে। এইফালে আগলৈ আৰু এজন মানুহ, তেখেতেও জাল পাতিয়ে আছে। তেখেতে ঘাঁহ কাটিছে পথাৰৰ মাজত। তো এইখিনিত জালখন শেষ হৈছে, সেই তাৰ পৰা ইয়াত বান্ধি দিয়া গৈছে আকৌ এখন জাল, সেই তাৰ পৰা তাৰলৈকে জাল। আৰু এখন জাল আনিছে পেহাই, সেইখন আমি এইফালে পাতিম। ইয়াৰ খলিটো অলপ বেলেগ হ'ব। এই
পেহা এবাৰ পানীটো বেছি নে কম ইয়াত? এবাৰ কমেই ন? মইতো নাছিলোঁ মানে সেইকাৰণে সুধিছোঁ ইয়াৰ আগৰবাৰ। ঘাঁহ কাটি আছে ন তেওঁ? দৰ্শকে দেখিছে নাই? ঘাঁহ কাটি আছে। জাল দুখন, এখন আমাৰ এয়া পাতিয়ে আছে আৰু এখন আমি সেইফালে তো বন্ধুসকল, অৱশেষত আমাৰ 2খনো জাল পাতা হৈ গ'ল। ইতিমধ্যে এখন জাল পাতা হৈ আছিলে, মানে টোটেল 3খন জাল আমাৰ পাতা হৈ গৈছে। তো ইতিমধ্যে আমাৰ যিহেতু জাল পাতা শেষ হৈ গৈছে, তো আমি গৃহৰ মুখে ৰাওনা হৈছোঁ। বোকাত খোজ দি এখোজ দুখোজকৈ আমি ঘৰৰ অভিমুখে ৰাওনা হৈছোঁ। কাইলৈ পুনৰবাৰ আপোনালোকক নতুন ভিডিঅ'টো লৈ আহি আছোঁ। ৰাতিপুৱা ভাগত আমি দেখাম কিমান মাছ লাগিলে বা নাই লাগে, গোটেইখিনি আপোনালোকক দেখাম। শেষত জনাব বিচাৰিছোঁ বন্ধুসকল, চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব। যিহেতু মোৰ এইটো নতুন ইউটিউব চেনেল, ছাবস্ক্ৰাইব কৰি মোক সহায় কৰিব, লাইক কৰিব যদি ভিডিঅ'টো চাই ভাল পাই আছে, আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক। ধন্যবাদ। যিহেতুকে পথাৰৰ মাজত গৈছিলোঁ, পথাৰৰ মাজত গোটেই পানীখিনি বোকা আৰু লগতে তাত পানীখিনি যিখিনি আছে সেইখিনি খজুতি পানী, গতিকে আহিয়ে ধুমাধুম কাপোৰ সলাই ধুনীয়াকৈ গাটো ধুই লওঁ। তাৰপিছত কাইলৈ আপোনালোকক মই ভিডিঅ'টো দেখাই আছোঁ, ভিডিঅ'টো চাই থাকিব আৰু লাইক কৰিব নাপাহৰিব। কাইলৈ আপোনালোকক লগ পাই আছোঁ।